সুপ্ৰভাত নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। আৰু লগতে পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱাৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ। তো আজি ক'ত যাওঁ, কি কৰোঁ, সেই সকলোখিনি দেখুৱাম বুলি ভাবিছোঁ। তো সকলোৱে ব্লগটো যেন শেষলৈকে চায়। তো ব্লগ তেনেহ'লে পলম নকৰি আজিৰ এই ব্লগটো আৰম্ভ কৰোঁ। ৰাতিপুৱাই শুই উঠিয়েই মই বিচনাখন সামৰিয়ে গা পা ধুই ল'লোঁ। আৰু এতিয়া কোন আহিছে আমাৰ ঘৰত চাওঁ বলক। আমাৰ ঘৰত আজি এই আহিছে, মানে আজি ফাৰ্ষ্ট টাইম টিউশ্যন ল'বলৈ আহিছে আমাৰ নিজৰা পানীয়ে। তো কেনে লাগিছে টিউশ্যনটো কৰি পেলাই? ভাল লাগিছে। আৰু এতিয়া ব্ৰেক টাইম দিছোঁ, মানে চাহ খাবলৈ দিছোঁ। চ' তাৰ কাৰণে এটা অকণমান ভিডিঅ'টো কৰিলোঁ আৰু। তো এতিয়া সময় লছ নকৰোঁ, তাই লছ হৈ যাব নহ'লে। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। তাই এতিয়া গ'লগৈ, 6 বজাতে আহিছিলে, এতিয়া 7 বাজিল। তো তাৰ কাৰণে তাইক পঠিয়াই দিলোঁ, যিহেতু স্কুলো যাব সেইকাৰণে পঠিয়াই দিলোঁ। আৰু এজন ষ্টুডেণ্ট মানে আহিছিলে মোৰ তালৈ টিউশ্যন কৰিবলৈ আহি আছিলে, কিন্তু এতিয়া তাৰ বোলে বেমাৰ হৈছে। চ' তাৰ কাৰণে আহিব পৰা নাই। বেমাৰ ভাল হ'লে আহিব। তো এইখিনি আৰু ইমানখিনি, মই ইমান ষ্টুডেণ্ট টিউশ্যন নকৰাও, এইখিনিয়ে কৰি আছোঁ বৰ্তমানলৈকে। আৰু এতিয়া যিহেতু তাই গ'লগৈ, এতিয়া মই বাকী থকা বাহী কামখিনি কৰি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। এতিয়া মোৰ মৰমৰ পোৱালীকেইটাক পথাৰত লৰাল দি থৈ আহোঁগৈ। এইকেইটা মোৰ মৰমৰ, একদম চবতকৈ মৰমৰ এইকেইটা মোৰ ছাগলী। বেটা, অ' বেটা নামাতে এতিয়া। বেটা, অঁ মুনু, এইজনী আমাৰ ডাঙৰ মুনু, এইটো আমাৰ বেটা, তাৰ পুতেক। আৰু এইজনী আমাৰ সৰু মুনু। এতিয়া মই সিহঁতক পথাৰত দৰাল দি থৈ আহোঁগৈ। মোৰ এতিয়া বাহী কাম বন হ'ল, আৰু মই এতিয়া মেখেলা চাদৰ পিন্ধি ওলাওঁ, যিহেতু মোৰ এতিয়া যাবৰ সময় হৈ গৈছে। আৰু আপোনালোকে ভাবিছে চাগে মই মেখেলা চাদৰ পিন্ধি ওলাওঁ বুলি কোৱাৰ কাৰণে, যে এই চ'ত মাহত বিয়া বাৰু নাই, ক'তনো যাব এই মানে মেখেলা চাদৰ পিন্ধি। তো মই কৈ দিছোঁ যে মই যিখন স্কুলত, মানে যিখন LP স্কুলত আগতে মই পঢ়িছিলোঁ, সেইখন LP স্কুলতে মানে মই মাৰ্চ মাহৰ 3 তাৰিখমানৰ পৰা নেকি মই তাতে পাঠদান কৰিবলৈ গৈ আছোঁ, মানে পঢ়ুৱাবলৈ গৈ আছোঁ ল'ৰা ছোৱালীখিনিক। আৰু মানে ছাৰে মাতিব আহিছিলে মোক, যিখন স্কুলত এতিয়া মানে LP স্কুলখনত যিজন ছাৰে মানে এতিয়া পঢ়াই আছে, সেই ছাৰজনে মানে মোক পঢ়ুৱাবৰ কাৰণে মাতিব আহিছিল, যিহেতু গুণোৎসৱ আহি আছে। তো ছাৰেও অফিচৰ কিবা কিবি কামৰ কাৰণে পঢ়াব নোৱাৰে, মানে সময় নাপায়। যিখিনি সময় পায় তেওঁ পঢ়ায়, আৰু যিখিনি মানে পঢ়াব লাগে সেইখিনি পঢ়াব নোৱাৰেগৈ, যিহেতু অফিচিয়েল কাম বহুত থাকে। তো সেইকাৰণে আমাৰ মানে গাঁৱৰে কিছুমানক, যিবিলাক মানে পঢ়ি আছে, মানে সেইসকলক মানে পঢ়ুৱাবৰ কাৰণে মাতিব আহিছিলে। তো মোকো মাতিলে। তো ময়ো সেই মাৰ্চ মাহৰ 3 তাৰিখৰ পৰা ময়ো গৈ আছোঁ পঢ়ুৱাবলৈ। আৰু মোৰ এক্সাম আছিল কাৰণে মই দুদিনমান যাব পৰা নাছিলোঁ, আৰু যোৱাকালিৰ পৰা আকৌ গৈছোঁ আৰু স্কুলখনলৈ। তো সেইখন স্কুললৈ মই এতিয়া যাম, সেইকাৰণে ভাবিছোঁ মই আজি এটা ভ্লগেই বনাই দিওঁ, যিহেতু এইবোৰ আমাৰ কাৰণে এটা স্মৃতি। যিহেতু এতিয়া আমি বৰ্তমান সময়ত এতিয়া স্কুললৈ পঢ়াবলৈ যাম, তো সেইখিনি ভৱিষ্যতৰ কাৰণে আমাৰ এইখিনি মুহূৰ্তখিনি আমাৰ স্মৃতি হ'ব। তো সেইকাৰণে ভাবিছোঁ মই আজি এটা ভ্লগ বনাই দিওঁ। তাৰপিছত আৰু কি হয়, মানে যেতিয়া আমি ল'ৰা ছোৱালীখিনি এতিয়া পঢ়ুৱাব যাম, আৰু পঢ়ুৱাব যোৱাখিনি আমি মানে পঢ়াব গ'লেও লাভ হয়, আৰু মানে কেনেকৈ লাভ হয়, আমাৰ লাভ হয়। পঢ়াব গ'লে আমাৰ লাভ হয়, কিয়নো সিহঁতৰো লাভ হয়। আমি যিহেতু সিহঁতক পঢ়ুৱাম, যিখিনি দিব পাৰোঁ জ্ঞান, সেইখিনি সিহঁতৰ লাভ হ'ব। আৰু আমাৰো লাভ হ'ব কি, আমি যিখিনি আগতে LP স্কুলত আমি যিখিনি আগতে পোৱা নাছিলোঁ, সেইখিনি আমি পাম। গতিকে আমি নতুনত্ব এটা পাম, শিকিবলৈ পাম। গতিকে শিকাবও পাৰিম আৰু শিকিবও পাৰিম। তো সেইকাৰণে বহুত ভাল লাগে। আৰু যিহেতু নতুন আমি আগতে সেইবিলাক পোৱা নাছিলোঁ, এতিয়া সেইবোৰ ল'ৰা ছোৱালীক দিছে, আমি এতিয়া পঢ়ুৱাব যাম। তো সেইখিনি পঢ়ুৱাব গৈ আছোঁ, সেইখিনি আমি পাইছোঁ, মানে সেইখিনি নতুনখিনি আমি শিকিব পাৰিছোঁ। গতিকে আমি কিবা এটা শিকাবও পাৰিছোঁ আৰু লগতে শিকিবও পাৰিছোঁ। সেইখিনিয়ে মোৰ কাৰণে বা আমাৰ কাৰণে লাভজনক হয়। তো ভাবিছোঁ আজি মই এইটোৱে। তো এতিয়া মই তাৰ মেখেলা চাদৰ পিন্ধাৰ আগতে এটা কাম ৰৈ গৈছে, সেই কামটো কৰোঁ। সেই কামটো মানে কি হৈছে, মানে ছাৰজনক মই কৈছিলোঁ যে স্কুলখনৰ কাৰণে মই ফুলৰ পুলি কেইডালমান মই নি দিম। তো সেইখিনি আগতে মই ঠিক কৰিলোঁ, কি নিম ফুলৰ পুলি, সেইখিনি মই আগতে ঠিক কৰিলোঁ। তাৰপিছত মই মেখেলা চাদৰ পিন্ধিম। তো আজিৰ ভ্লগটো শেষলৈকে সকলোৱে চাব বুলি আশা কৰিলোঁ, মানে কণ্টিনিউ
চাই গৈ থাকিব আজি কি হ'ব স্কুলতো কিমানখিনি পাৰোঁ মই ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম সদায়তো মই ভিডিঅ' নবনাওঁ আজি বনাম গতিকে কিখিনি পাৰোঁ সেইখিনি মই আপোনালোকক দেখুৱাম তো চাই থাকিব বাকীখিনি এতিয়া মই ফুলৰ পুলিখিনি মই ঠিক কৰি লওঁগৈ মোৰ এইখিনি ফুলৰ বাগানখন অকণমান সৰু সুৰাকৈ মানে সজাবলৈ চেষ্টা কৰিছোঁ আৰু যিয়ে নহওক নিজৰ মানে ঘৰখন সৌন্দৰ্য হৈ থাকিলে নিজৰে ভাল লাগে লোকেল এল'ভেৰা ছালকুঁৱৰী আৰু এইখিনি পুলি বনাইছোঁ মই কিবাকিবি ফুলৰ পুলি এইবিলাক নাম নাজানো তথাপিও ফুলৰ পুলি কিবাকিবি ঢেৰ মিক্স আছে আৰু বহুত কিবাকিবি মিক্স আছে ইয়াতে এইফালে আছে হেৰিও আছে নেমু টেঙা পুলি আৰু ফুলৰ পুলি এই সকলোখিনি মিক্স আৰু এইখিনি মই ধুনীয়াকৈ সানি কাটি দিছিলে দেউতাই আৰু মই ধুনীয়াকৈ মানে জীয়াই থৈ দিছিলোঁ ধুনীয়াকৈ এয়া পখা মেলিছে সেইকাৰণে ভাল লাগিছে আৰু দেখি পেলাই আৰু এইখিনিয়ে মোৰ বাগানখন এইখিনি বাবাই মানে দেউতাই এইখিনি জাতি জালুকৰ মানে হেৰি কাটি দি পেলাই এয়া কলম দি থৈ দিছে এইখিনি গেন্ধাৰী পুলি সেয়া মানি প্লেণ্ট কিবাকিবি ইয়াতে থৈ দিছোঁ আৰু বৰ্তমানলৈকে একো ঠিক কৰা নাই কৰিম আৰু কেইদিনমান পিছত ইয়াৰ পৰাই কেইডালমান পুলি লৈ যাওঁ আৰু স্কুলত দিবৰ কাৰণে আমাৰ ঘৰতো তেনেকুৱা ইমান ভাল ফুল নাই তথাপিও যিখিনি আছে সেইখিনিয়ে যথেষ্ট বুলিয়েই ভাবোঁ আৰু কালেকশ্যন কৰি আছোঁ সেই গোলাপ ফুলডালো মানে কালেকশ্যন কৰি আনিছোঁ মানে বেলেগৰ পৰা কিনি আনিছোঁ গাঁৱতে এখন নাৰ্চাৰী আছে সৰু সুৰাকৈ তাৰ পৰা মই কিনি আনিছোঁ এইখিনি এই গাঁৱৰ নাৰ্চাৰীখনৰ পৰাই আনিছোঁগৈ এইকেইডাল পুলি আৰু মানি প্লেণ্ট এইখিনি গোলাপ ফুল আৰু এয়া মই ৰুইছিলোঁ বেলি ফুলৰ পুলি মানে ছানফ্লাৱাৰ আৰু এতিয়া মই ইয়াৰ পৰাই বাছি লওঁ কেইডালমান স্কুলত দিবৰ কাৰণে ইয়াতে দেউতাই জলকীয়া পুলিও জীয়াই থৈছে আৰু এইডাল বোলে সূৰ্যকান্তি নে কি ফুল আমাৰো যিহেতু ঘৰত ইমান ফুল নাই গতিকে এইখিনিয়ে ল'লোঁ আৰু স্কুলত দিবৰ কাৰণে এইডাল ছানফ্লাৱাৰ মানে বেলি ফুলৰ পুলি এডাল লৈছোঁ আৰু এইটো এনেই য'তে ত'তে যেনেকুৱা তেনেকুৱা আহে তথাপিও লৈছোঁ এডাল আৰু এইটো অপৰাজিতা ফুলৰ পুলি লৈছোঁ আৰু এইটো কি নাম কয় নাজানো এইটো লৈছোঁ আৰু এইটো মাহঁতে মানে ক'ৰবাত যাওঁতে ফুলৰ গুটি আনিছিলে মই জীয়াই দিছিলোঁ এয়া হ'লেগৈ তাৰপিছত আৰু এইডাল নীলকণ্ঠ ফুলৰ মানে ঠানি আনিছিলোঁ এইটো হৈছে তাকে দিবৰ কাৰণে লৈ যাওঁ আৰু এইডাল গোলাপ ফুলৰ পুলি আনিছিলোঁ নাৰ্চাৰীখনৰ পৰা সেয়া লৈ যাম এডাল গোলাপ ফুলৰ পুলি এইখিনিয়ে লৈছোঁ আৰু ইফালে আমাৰ এয়া ফুল ফুলি আছে অকণমান কিবাকিবি ফুল ফুলি আছে আৰু এয়া ফুল এইবিলাক চব পখাইছে আৰু বৰষুণ দিয়াৰ কাৰণে এইখিনি আৰু আমাৰ ফুল বেছি নাই বহাগৰ বতৰ যিহেতু এতিয়া এয়া কপৌ ফুলৰ কলি হৈছে ধুনীয়াকৈ আৰু এয়া কপৌ ফুলৰ কলি কেইদিনমান পিছত ধুনীয়াকৈ হ'ব সেইখিনিও দেখুৱাই দিম বাৰু ডাঙৰকৈ হ'লে এতিয়া মই মেখেলা চাদৰ পিন্ধোঁ আৰু এয়া কালিয়ে মই কোচ কৰি থৈ দিছিলোঁ মেখেলা চাদৰ যিহেতু ৰাতিপুৱা তাড়াতাড়ি হৈ যায় সেইকাৰণে গধূলি মানে কালি ৰাতিয়েই মই মেখেলা চাদৰটো কোচ কৰি থৈ দিছিলোঁ এতিয়া পিন্ধোঁ আৰু মেখেলা চাদৰ এতিয়া মই মেখেলা চাদৰ পিন্ধি ওলালোঁ আৰু এতিয়া মই ভাত পানী খাওঁ আৰু যাওঁগৈ কেইটামান ভাত খকা দুকাকৈ খাওঁ আৰু ফুলৰ পুলিখিনি মই এনেকৈ মোনতে ভৰাই ল'লোঁ আৰু লগত এডাল চিপৰাং লৈছোঁ স্কুলত বোলে কোৰ এখন আছিল কিন্তু বেয়া হৈ আছে চ' এতিয়া সেইকাৰণে মই চিপৰাংডাল বাইদেউ ক'লে মোক নিবৰ কাৰণে সেইকাৰণে মই লৈছোঁ আৰু স্কুলৰ ল'ৰা ছোৱালীখিনিও বোলে কিবা গছৰ পুলি আনিব আজি তো সেয়া ৰুবৰ কাৰণেতো চিপৰাংডাল লাগিবই গাঁত খুন্দিবলৈ সেইকাৰণে মই চিপৰাংডাল ল'লোঁ আৰু সেইখিনি মই লৈ ল'লোঁ এতিয়া মই যাওঁ আৰু স্কুললৈ নহ'লে দেৰি হ'বগৈ আমাৰ ইয়াৰ ঘৰৰ পদূলিৰ পৰা ওলাই আহিয়েই ৰাস্তাৰ পৰাই দেখা পায় আমাৰ স্কুলখন সেইখন স্কুলত যাম এইটো মানে ৱাটাৰ ছাপ্লাইটো হৈ আছে নহ'লে ডাইৰেক্ট আগতে ৱাটাৰ ছাপ্লাইটো যেতিয়া নাছিলে তেতিয়া মানে ইয়াৰ পৰা ডাইৰেক্ট স্কুলখন দেখা পাইছিলে কিন্তু এতিয়া ৱাটাৰ ছাপ্লাইটো হোৱাৰ পৰা স্কুলখন দেখা নাপায় তথাপি ক্লাব ঘৰটো ৰংগমঞ্চটো দেখা পাই আছে এইখিনিতেই আৰু আমাৰ স্কুলখন এতিয়া মই তালৈ গৈ আছোঁ এই দুজনীয়ে মোক হেল্প কৰি দিছে দেই অকণমান মানৱী আছিল ন মানৱী আৰু জ্যোতিয়ে মোক হেল্প কৰি দিছে দেই ভাল ছোৱালী এইকেইজনী মই আহি পালোঁ স্কুললৈ এইটোৱে আৰু আমাৰ স্কুলটো এল পি স্কুলটো আৰু ইফালে আছে ৰংগমঞ্চ ইফালে ৰান্ধনি ঘৰ ইফালে টেংকি
এইখন মই পঢ়া স্কুলখন আছিলে এইখন তেতেলীয়া প্ৰাথমিক বিদ্যালয়। এয়া ফুল পুলি ৰোৱা ঠাই। আহি পালোঁ, ছাৰ মেমহঁত আহি পোৱা নাই এতিয়ালৈকে। আৰু এইবিলাক ষ্টুডেণ্ট। প্ৰাৰ্থনা হ'লনে নাই? হোৱা নাই। মই আহি পাইছোঁ আৰু আজি ফাৰ্ষ্ট। এইকেইটা ষ্টুডেণ্ট আৰু ভিতৰত খেলি আছে এইবিলাক ষ্টুডেণ্ট। স্কুলৰ আহোঁতে কোনোবা মেকআপ কৰি আহে হা? চাফাই অভিযান চলি আছে, চাফাই অভিযান। দাদা এজনে ধুনীয়াকৈ মানে হেৰি কৰিছে, আৰ্ট কৰিছে আৰু কমপ্লিট হোৱাই নাই, আকৌ আছে বাকী অকণমান। আজি আহিব চাগে কমপ্লিট কৰিবৰ কাৰণে এইখিনি, আৰু সেইখিনি আগতে কৰি থৈ গৈছে। অকলে অকলে কথা কৈ অকলে অকলে কথা কওঁ মই। বেগা মানুহ গছৰ পুলিৰ লগত ব্যস্ত হৈ আছে ছোৱালীকেইজনী। কি আছে ফুল গাছ গছ পুলি ৰুই আছো। কি ফুল? কাগজ ফুলটো এই আনি ৰৈছে ৰ। এতিয়া ফুলৰ পুলি ৰোৱাত লাগি আছো, ব্যস্ত হৈ আছো। এয়া ফুলৰ পুলি, কিবা কিবি ফুলৰ পুলি আৰু ৰুই আছো। এইবোৰ ফুলৰ পুলিবোৰ গোটেই চবেই হাতা পাতা কৰি পেলাই ৰুলোঁ। আৰু এইবোৰ এতিয়া ভাল নালাগে, যেতিয়া ডাঙৰ হৈ ফুলিব তেতিয়াহে ভাল লাগিব, আৰু তেতিয়া দেখুৱাম মই বাৰু। এইডাল মই আনি দিয়া গোলাপ ফুলৰ পুলিডাল এতিয়া এইবোৰ ভাল নালাগে, যেতিয়া ডাঙৰ হৈ ফুলিব তেতিয়াহে এইবোৰ ভাল লাগিব। আৰু ভাল লগা হ'লে মই আকৌ ভিডিঅ' কৰি আপোনালোকক দেখুৱাম এইখিনি। এতিয়া আমি চাহ খাই আছোঁ, আৰু ইফালে বৌয়ে চাহ খাই আছে, আৰু ইফালে আছে ছাৰে চাহ কামো কৰি আছে, চাহো খাই আছে, আৰু ইফালে বাইদেউ আছে, আৰু ইফালে বৌয়ে। এতিয়া মানে আমাৰ কি কয় ব্ৰেক টাইম ন, সেইকাৰণে আমি এতিয়া চাহ বিস্কুট খাই আছোঁ। আৰু তাৰপিছত চাই থাকিব। এইখন হৈছে ভলণ্টিয়াৰী টিচাৰখিনিৰ ৰেজিষ্টাৰ বহী, মানে আমাৰ ৰেজিষ্টাৰ বহী। আৰু মোৰ এইকেইটা চাইন চাওক, মোৰ চাইনকেইটা দেখিব বেয়া দেই, নাহাঁহিব আৰু। স্কুলখনৰ ৰান্ধনি ঘৰটো অকণমান দেখুৱালোঁ আৰু। কেনেকৈ হৈছে ভাতখিনি? কেনেকৈ লাগিছে, ভালনে বেয়া? ভাল লাগিছে। প্ৰিয়া, মামনি, ভাল লাগিছে না বেয়া লাগিছে? ভাল লাগিছে। দে বৌয়ে ইয়াতে স্কুলত এতিয়া ৰুবৰ কাৰণে আনিছে বেঙেনা পুলি আৰু জলকীয়া পুলি আৰু ফুলৰ পুলি আনিছে। এতিয়া নিজে ৰুই আছে আৰু ন বৌ? এবাৰ মুখখন হাই এটা কৈ দিব ন, হাই এটা। এয়া ৰুই আছে আৰু গছৰ পুলি, মানে জলকীয়া পুলি আৰু বেঙেনা পুলি। মই এনেই আছোঁ আৰু সাৰথি হৈ। যা যা। নমস্কাৰ নমস্কাৰ বাবু, বাই 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 বাই। স্কুল ছুটি হ'ল, এতিয়া ঘৰলৈ যাওঁ আৰু আমি। এতিয়া স্কুল ছুটি আজিৰ কাৰণে, আৰু কাইলৈ আহিম আৰু।
স্কুললৈ বাবু যাবগৈ আজি চাব আহিছোঁ দে আমি বাবু চাব তাতে স্কুলৰ পৰা যাব বুলি গম পায় তাতে স্কুলৰ পৰা আহিলোঁ ধুনীয়াকৈ মই আহিছোঁ ইমান দিনৰ মূৰত আহিছে দেখা পোৱা নাই এতিয়া তাতেই যাব বুলি কোৱাৰ কাৰণে গৈ দিলোঁ মুনু হাই মুনু যাবগৈ লগে দেখাই নাপাম আৰু পাপা বেটা মই দেখাই নাপাম আৰু এফালে যা পাপা ঐ যাবগৈ আজি দেখাই নাপাওঁ এদিনহে যাবই গৈ আলাই পেলাই ইমান মিছ কৰিম ইমান দিনৰ মূৰত দেখোঁ আকৌ এদিন দেখোঁ এদিন নাই চুমা দেখাই দিয়া ইমান দিনৰ মূৰত দেখিছোঁ আৰু যাবগৈ তেলে লাগি গ'ল বোলে হাই ইমান দিনৰ মূৰত বাই কাই বিহুত আহিবি দেই জলদি ইমান দিন কোৱাৰ্টাৰত থকা নহয় ঘৰতো আহিবি ঘৰ বুলিওতো কথা এষাৰ আছে মইনা হয় নাই মুনু চাহ খাই আছে চাহ খাই আছে এখন স্কুটি থৈ দিবি অৰিজিনেল এখন থৈ দিবি ঘৰত কথা পাতি আছে জেৰক্স কৰি থৈ দিবি চবে চাহ খাই খালো আৰু পিছতকে বাই বাই কথা পাতি আছে আৰু এতিয়া আমি খোলা বান্ধা যাম কথা কৈ থাকে মানে আইতাজনী এতিয়া এইজনী আহি গলো হৈ যাব গোটাই পাপাকক চিনি নাপালি হ'ব না কথা কৈ থাকা পাপা মানুহ বেলেগ দেখা পাপা বুলি কৈছে তাৰমানে তাৰ বাপেক হয় বাপেক এইটো চাওক বাবু ভাইটি মানে ভাইটি হয় ন পাপা ভাইটি মানে ল'ৰা এই ফেন চলি আছে এইকেইটা লৈ আছে ভতিজা এইকেইটা তামোল গুচাই আছে বাহিৰত আহিলো আন্ধাৰ দেখিছে একো দেখাই নাপায় এইটো চোৱা ভিডিঅ' কৰিলে তাত নাযায় নহয় মোৰ তাত আৰু এইটো সৰু বাপেৰে পেটাৰা বাই বাই মোক মনত পৰিব নে নাই তাত গ'লে পৰে না নপৰে মনত হা নপৰে এনেই মৰম কৰোঁ মানে মৰম কৰাখিনি মই অথলে গৈছে মনতে নপৰে বোলে যা নহ'লে মই বাবুকে মৰম কৰিম মোক সঁচাকৈ মনত নপৰে মোৰ
সঁচাকৈ নপৰে সঁচাকৈ নপৰে এবাৰ কওঁ সঁচাকে মনত নপৰে দুখ পালোঁ মই বহুত দুখ পালোঁ যা মনত নপৰে বোলে বহুত দুখ পালোঁ অ' মুনু মই বহুত দুখ পালোঁ পাওক 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 বাই বাই এইফালে যাবৰ কাৰণে ৰেডি হৈ আছে পূৰা এইফালে ৰেডি হৈ আছে গাড়ী লৈ আছে I love you মুনু I love you এই বমি কইলা বমি কইলা তই চুমা খাই দিছ মুনু মই বাবু ফটো উঠিলোঁ দেই দেখা পাব আমি ফটো উঠিলোঁ এই বৌ যাব ওলাইছে মুনুৰ মানে আখেচ আছে ন ফটো উঠাখিনি বোলে ক'ব লাগে সেইকাৰণে কৈ দিলোঁ আই বাই থাকিবা বিচাৰিছিলি না নাথাকিবা বিচাৰিছিলি থাকিবা বিচাৰিছিলি না নাথাকিবা মিছ কৰিম দেই বহুত মিছ কৰিম দেখা নাপাম আৰু মুনু এইবিলাকতো মোক মনতে নপৰে মুনুৰ বোলে হ'ব যা আপোনাৰ টাইম আয়েগা মনত নপৰা এতিয়া মনত নপৰা ন আপোনাৰ টাইম আয়েগা হেট নাপায় টোপনি বাই 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 দোকান বাই বাই চানা দোকান নাই বাই 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 আজি বৌহঁতৰ পৰিয়ালটো গ'লগৈ কোৱাৰ্টাৰলৈ আৰু সিহঁতে যোৱাৰ পাছতে ময়ো ঘৰলৈ আহিলোঁ তো আজি গোটেই দিনটোৰ কিছু মুহূৰ্ত মই ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ তো সেয়ে আছিলে আজিৰ ভ্লগটোত তো সকলোৱে ভ্লগটো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে সেইসকলে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেনেহ'লে আকৌ এটা নতুন ভ্লগৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ বাই বাই